বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমাৰ ঘৰলৈ কোন আহিছে জানেনে? মোৰ ভতিজা ল'ৰা, মানে বৰজনাৰ ল'ৰা আৰু বোৱাৰী আহিছে। সিহঁতে আকৌ আমাক বহুত মৰম কৰে, আদৰ কৰে, সন্মান কৰে, শ্ৰদ্ধা কৰে। যিহেতু মোৰ মানুহজনৰ যেতিয়া বেমাৰ হৈছিল, গুৱাহাটীলৈ কিমানবাৰ অহা যোৱা কৰিছিল ঠিক নাই। তাৰ বাদে মই এতিয়া গুৱাহাটীৰ পৰা লৈ অহাৰ পিছতো ইয়ালৈ অহা যোৱা কৰি আছে, অৰ্থাৎ ছোৱালী ঘৰলৈ। গতিকে আজিও এয়া দুপৰীয়া আহিল। সিহঁতে অৱশ্যে ভাত খোৱাকৈ অহা নাছিল। মইহে জোৰ জবৰ কৰি ৰাখি এতিয়া এয়া ভাত খোৱাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকক তাৰে অকণমান দেখুৱাই দিছোঁ। আপোন মানুহৰ সম্পৰ্কবিলাক এনেকৈয়ে থাকিব লাগে সঁচাই। কিন্তু কিছুমান ক্ষেত্ৰত আকৌ কিছুমান আপোন মানুহে সম্পৰ্কবিলাক ৰাখিব নাজানে। বিপদত সহায় কৰাটোহে বা খবৰ লোৱাটোহে মানুহৰ ডাঙৰ কথা। টকা পইচাই সকলো নহয়। মানুহৰ মাত কথা, মৰম চেনেহ সদায় থাকিলে সম্পৰ্কবিলাক সদায় সুন্দৰ হৈ থাকে। আৰু ময়ো অৱশ্যে সেইটোৱে বিচাৰোঁ দেই। মই আপোনালোকক এতিয়া বাৰু বৰ্তমান দেখুৱাইছোঁ।